নমস্কাৰ বন্ধুসকল, মই কীৰ্তিছে আকৌ এবাৰ আপোনালোকৰ কাষ চাপিলোহি। আশা কৰিছোঁ আপোনালোক সকলো ঘৰত ভালেই আছে। আজি মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বলকচোন তেনেহ'লে আজি আমি নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ। মিতি, আজি কিন্তু বহুত দিনৰ মূৰত একেলগত দেই। হয় দেই মিতি, মাঘৰ বিহুতে লগ পোৱা আৰু তাৰপৰাতো লগেই পোৱা নাই। নাই মিতি, মই আজিকালি আহিবলৈ এৰিলোতো। খুব কম আহোঁ আজিকালি। আহিলেওনো কি হ'ব হয়, ঘৰত গৈ যিখনহে কথা শুনিবগৈলগীয়া হয়, গোটেই মহাভাৰতখন বকে আৰু। সৰু মিতি, সেইবিলাকলৈ চালে নহ'ব, বিয়া পাতিলে সেইবিলাক শুনিবই লাগিব বুজিছা। এখন কাণে শুনি এখন কাণে উলিয়াই দিবা বুজিছা। সেইটো হয়, পিছে মিতি তোমাক কথা এটা সুধো বুলি ভাবিছোঁ হে। সোধা হে, কি কথানো? মিতি, তোমাৰ পিছে এইভাগৰ লগত চিনাকি হোৱা কিমান দিন হ'ল হে? হে মিতি, তুমি ভাল কথাটোকে সুধিছা। মোৰ জন্মৰ পিছৰে পৰা মোৰ এইভাগৰ লগত চিনাকি, গম পোৱা? মানে মিতি মই নুবুজিলোঁ। মানে মিতি, মোৰ জন্মৰ পিছত যেতিয়া মোৰ ফাদাৰ প্ৰথমবাৰৰ কাৰণে মোৰ ওচৰলৈ গৈছিল, তেতিয়াই মই এইভাগৰ গোন্ধ পাইছিলোঁ ফাদাৰৰ মুখত। তেতিয়া মই ফাদাৰক সুধিছিলোঁ, এইটো আকৌ কি চেন লগালা? তেতিয়া ফাদাৰে কৈছিল, তোৰ জন্মৰ খবৰ পায়েই মই এইটো লগাই আহিছোঁ। পিছে এতিয়াহে গম পাইছোঁ এইভাগেই যে সেই ভাগ। মিতি, অকণমান নিচা নিচা লাগিছেচোন। কি হ'ল, ইমান অকণমানতে নিচা লাগিলেই নে? মিতি, ইমান ধুনীয়া বতৰ, আৰু অকণমান জ্বলা চাটনি লৈ খাবলৈ ভাল হৈছিলে পাই। নাই মিতি, মই আৰু নোৱাৰিছোঁ দেই। পিছে সেইটো হয়, ঘৰত গৈ গোটেইখন ভাগৱত পাঠ শুনিবলৈ বাকী আছেই। মিতি, আজিলৈ গৈ থাকোঁ আৰু দিয়া। কেতমন, ক'ত যোৱা হে? এইজন মানে পুৰা পকি আহিছে। কেতমন, আৰু অকণমান খাবা নেকি হে? নাই, মই আজি নাখাওঁ দেই। কালি খাই মোৰ অৱস্থা বেয়া, ঘৈণীয়ে একদম গামলাই টিকাতে দিছে। গামলাত মাৰ খাই এৰিয়ে দিলা নি? মোকচোন ঘৈণীয়ে ঘৰত বেলনা মাৰিয়ে দি থৈছে, হ'লেওতো মই এৰি দিয়াত নাই। এৰা নেৰাটো পিছৰ কথা, কিন্তু মোৰ টিকাত যিকেইটা মাৰণ দিলে, টিকাই বহিব নোৱাৰা অৱস্থা হৈ আছো। কেনেকে খাবলৈ যাম? মানে তুমি নোখোৱা? ঠিক আছে, হ'ব যোৱা, ময়ো গৈ থাকোঁ। যাচি দিলে চুলাইৰো আদৰ নাই, ফুলি চুলাইনো কেইজনে খায়। টেঙা খালে নিচা যে ফাটি যায়, সেয়ে টেঙা মদাহিয়ে নেখায়। গাখীৰ বোলে চুলাইতকৈ ভাল, তথাপিও চুলাই কিয় দাম। স্বাভিমান চিৰিয়েলখন দিবই হ'ল পাই, সেইখন চাই লওঁ অকণমান। এই মানুহটো নহা হ'ল নহয়। কি কৰি আছ ভিতৰত? ইমান দেৰিলৈকে যে মানুহটো অহা নাই, তই কি গম পোৱা নাই নেকি? ভিতৰত সোমাই অকল টিভিটো চাই থাকিব লাগে নে অকণমান আগবাঢ়ি যাব লাগে? আহিলে আৰু এডাল, আজিও মানে খাই মেলি ফিটিং হৈ আহিছে। শুনিছ নাই? ইমান দূৰ আহিছোঁ যদিও মই অকল ৰাস্তাত ডুবাইহে পৰিছোঁ, গম পাইছ? তোৰতো একো খবৰেই নাই। দৰ্জা খোল। দৰ্জা খোলা আছে, সোমাই আহক, মই উঠি যাবলৈ নাই। অকল টিভি চাই বহি থাক। দৰ্জাখনো মই নিজেই খুলি সোমাই আহিবলগীয়া হৈছে। লোকৰবিলাকো চাবিচোন, পদূলিৰ পৰা দাঙি মেলি লৈ আহে। টিভি চিভি চব ভাঙি পেলাম, গম পাবি ৰ। এইটো বিষাই আহি মানুহজনীৰ ওপৰত মতা ওলাবলৈ আহে। টিভিটোত হাত নলগাব, নহ'লে কথা বেয়া হৈ যাব। গৰু, কি হ'ল? কিতাপ চিতাপ নাই পঢ়া নেকি তই? পঢ়িছিলোঁ, তুমি অহাৰ কাৰণেহে উঠি আহিলোঁ। কিয় ইমান সদায় সদায় মদ খাই আহানো? আৰু এইচোন মুখে মুখে কৈছে। তই কিতাপ পঢ়িব লাগে নে মোৰ বিচাৰ ল'ব লাগে? সেইটো কথা নহয়, জানানে? তুমি যে এইবিলাক খোৱা, এইবিলাক যে স্বাস্থ্যৰ কাৰণে হানিকাৰক, তুমি সেই কথাটো জানানে? আৰু কোৱাচোন, এইবিলাক খাই তোমাৰ কি লাভ হয়? এইবিলাক খালে গাত এনাৰ্জি বাঢ়ে, শক্তি আৰু সাহস বাঢ়ে, গম পাওঁ? মই সেইকাৰণে খাওঁ। আৰু এইবিলাক কেতিয়াবা টেনশ্যনতো খায়। টেনশ্যন হ'লেও এইবিলাক খালে টেনশ্যনটো আঁতৰি থাকে, গম পালি? সেইকাৰণেহে বিনা টেনশ্যনত আহি ৰাস্তাই পদূলিয়ে শুই থাকে। এতিয়াহে গম পাইছোঁ মই কথাটো। আৰু যে সাহসৰ কথা কৈছা, সেই তেতিয়া তোমাৰ সাহস বাঢ়ে যেতিয়া তোমাৰ এইফালে অকণমান দি আহা, তেতিয়া ৰাস্তাত কাৰো লগত কাজিয়া কৰিবলৈ ভয় নকৰা, হয়নে নহয় কোৱাচোন? এইচোন বৰ কথা ক'ব জনা হৈছে। যদি এইবিলাক ইমানেই বেয়া বস্তু, তেতিয়াহ'লে ইয়াৰ দাম কিয় ইমান বেছি? বস্তুৰ দাম বাঢ়িলে বেলেগ বস্তুৰ কাৰণে আন্দোলন কৰা শুনিছোঁ,
কিন্তু এইটো বস্তুৰ দাম বাঢ়িলে কিয় আন্দোলন নহয়? এই মানুহটোক মানে বুজাই একো লাভ নাই দেই। এনেকৈ খাই খাই যেতিয়া বেমাৰ হ'ব তেতিয়াহে গম পাব এই মানুহটোৱে। আচ্ছা দেউতা, তুমি কোৱাচোন, সেই বটলটোত যে ওপৰত লিখা থাকে সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি, কিয় লিখা থাকে কোৱাচোন? সেইটো কিয় লিখা থাকে গম পাওঁ? চব মানুহে যে ইমান দাম দি কিনি খাব নোৱাৰে, সেইকাৰণেহে লিখা থাকে। আৰু এইবিলাক চব ভগৱানৰ লীলা। অঁ, তুমি মানে সিমানেই বুজি পোৱা। এতিয়াহে গম পাইছোঁ মই। যেতিয়া বেমাৰ হ'ব তেতিয়া কিন্তু ঘৰত একো নক'বা, কৈ দিছোঁ। আইঅ, মদ খালেহে যেনিবা বেমাৰ হয়। মদ নোখোৱা মানুহবোৰৰ কিয় বেমাৰ হৈছে হা? তই জাননে নাজান যে মদ খালে কৰোণাও গাৰ পৰা নাইকিয়া হয়? অঁ, তুমি মানে সেইটো কাৰণেহে খোৱা। ইহঁতি মাক পুতেক দুইটাই মিলি মোক মানে এইবিলাক হিংসা কৰিছে, হয়নে নহয়? মদ খোৱাৰ কাৰণে। কি ভাবিছা দেউতা? চাহ, মই মদহে খাওঁ, কাৰোবাৰ কলিজা নাখাওঁ নহয়। ঘিউ, মৌ, গাখীৰ যত যিমান আছে চবতকৈ মদৰহে দাম বেছি, গম পাইছ? আৰু দাম বেছি কাৰণে গম পাওঁ যে এইটো বস্তুৱে ভাল বস্তু। কাৰণ তই মাৰ্কেটত চাবিচোন, যিটো বস্তু ভাল সেই বস্তুটোৰ দাম সদায় বেছি। নাই, এইজনক আৰু বুজাই লাভ নাই। আমি নতুন প্ৰজন্মই ইয়াৰ নিৰাময়ৰ কাৰণে কিবা উপায় কৰিব লাগিব। গাঁৱৰ পৰা এইবোৰ নিৰ্মূল কৰিব লাগিব, তেতিয়াহে সমাজখন ভাল হ'ব। কাইলৈ গাঁৱত এখন সজাগতা সভা অনুষ্ঠিত কৰিবলগীয়া হ'ল, নহ'লে সমাজখন বৰ বেয়া ফালে ঢাল খাইছে যেন লাগিছে।